তো হেই আৰু a new day and a new vlog তো এই দীপৰ বিলৰ পৰা আমাৰ পিকনিকৰ যাত্ৰাটো আৰম্ভ কৰি দিছো মানে বৰ্তমান আছো মই দীপৰ বিলত আৰু মানে কি আজি যোনটো পিকনিক এই পিকনিকটো মানে প্ৰত্যেক বছৰে আমি কৰো মানে যোৱাবাৰো কৰিছিলো যোৱাবাৰ আছিল 1.0 কিন্তু এইবাৰ 2.0 যোনটো নাম দিছো মই মানে এই পিকনিকটোৰ তো এইবাৰ গৈ আছো আমি কপিলি মানে অলপ ভিতৰ চাইডে যাম কপিলিৰ তো আছো কোনবা দেখাম বাৰু বৰ্তমান ইয়াৰ পৰা আৰম্ভ কৰি দিও যাত্ৰাটো বলক মানে এক্স্যাক্টলি কপিলি বুলি ক'ব নোৱাৰি কপিলিৰ মানে ভিতৰৰ এটা মানে গোপন জায়গা আছে তো সেই জায়গাটো বহুতে নাজানে তো সেই জায়গাটোত গৈ আছো আৰু চাওক ইফালে দীপৰ বিলত একদম পিকনিক খোৱা আৰম্ভ হৈ গৈছে একদম মজা আজিৰ বিশেষ পিকনিকটোৰ নাম দিছো মুডা 2.0 মানে যোৱাবাৰ আছিল কিবা বেলেগ কিন্তু এবাৰ নিৰ্দিষ্ট এটা নাম দিছো মুডা 2.0 আৰু হলে ট্ৰেইন গৈ আছে বাৰু তো এটা যাও বলক বেছি দেৰি নকৰো মোৰ লগতো বাৰু অপূৰ্ব থাকে আহিছে পিকনিক খাব কিন্তু আজি মানে অপূৰ্ব আৰু মোৰ এটা বিশেষ দিন কাৰণ যেহেতু যোৱাবাৰ 1.0 আছিল ন সেই 1.0 অপূৰ্বক প্ৰথমবাৰ লগ পাইছিলো মই আজি 2.0 অকল অপূৰ্ব বুলি নহয় মানে আমাৰ সমীৰ মুডা ভাই আছে যে সমীৰৰ লগতো মানে লগ পোৱা 1 বছৰ হৈ গল মানে যোৱা পিকনিকতে লগ পাইছিলো তাক প্ৰথম গৈ থাকোতে ৰাস্তাত মানে কি এনেকৈ খৰি দেখা পালো খৰি মানে কি আমাৰ পিকনিক স্পটত মানে খৰি লোৱা হোৱা নাই তো ইয়াত দামো সুধিলো মানে 100 টকা এনেকৈ বান্দুল বঢ়িয়া একদম ভালে কোৱান্টিটি এইখিনি 100 টকাত এইখিনি লৈ ললো এইখিনি খৰিৰে হৈ যাব লাগে বাৰু আমাৰ মেম্বাৰো বেছি নাই আৰু খানাও বেছি নাই আৰু আজি পইচা তোলা গৈছে কিমান জানেনে 234 रुपीस অলপ ইউনিক চাই মানে পইচা তুলছো এইবাৰ বৰ্তমান বাজে 9:30 আৰু কাৰো দেখা দেখিয়ে নাই কোনো আহিয়ে পোৱা নাই এতিয়ালৈকে আমিহে আগত যাম নেকি আৰু মানে এনেকুৱা লাগিছে যে মানে এবাৰ মেনেজমেণ্ট ইমান ভাল হোৱা নাই বৰ্তমানলৈকে সব পিছলৈকে কি হয় নাজানো কিন্তু মানে এনেকুৱা লাগিছে অহাবাৰ চাগে ময়ে কেপ্টেইন হ'ব লাগিব আৰু চাগে পিছৰ কথা বাৰু পিছত হ'ব কিন্তু আজি আমি যোনটো লোকেশ্যনত বনভোজ খাবলৈ গৈ আছো সেই লোকেশ্যনটোত মানে চবে খাব নোৱাৰে মানে কি পিকনিক বেলেগ বস্তু আৰু খানা বেলেগ বস্তু তো আমি খানা খাব গৈছো পিকনিক খাব যোৱা নাই পিকনিক বেলেগ পিকনিক মানে হ'ল মানে চবে 10-12টা পাৰ্টি একদম এনজয় কৰা তেনেকুৱা কিন্তু আমি খানা খাব গৈ আছো মানে নিৰ্দিষ্টভাৱে তো কপিলি গেট আহি পালো এইখন গেট খালি আমি কপিলি নাযাওঁ মানে আৰু বেলেগ এটা লোকেশ্যন আছে ভিতৰত সেই লোকেশ্যনটোত যাম তো বাকীবিলাক আহিয়ে পোৱা নাই আমি প্ৰথমতে আহি পালো আৰু ইয়াত কি কৰা যায় আহা নাই দেখোন আরে মানুহ নেকি রাতিপুৱা 7টাত কয় 10টা অহাবাৰ মই কেপ্টেইন তুই ভাইস কেপ্টেইন বাস এটো খাটাং এ লেধাৰ আমাক এটা কেতিয়া আহে নাজানো সিহঁতে আহালৈকে চাহ খাই লওঁ মানে একো খাই নাই ন পেটটো কুৰকুৰাই আছে মানে চাহ খাব লাগে মোৰ দৰে লাল চাহে গাখীৰ চাহতনো কি টেষ্ট পাবা চাহৰ আচল টেষ্ট লাল চাহতে পাই গম পায় তো আমাৰ প্ৰথমে কেপ্টেইন আহি পালে মানে কি কেপ্টেইন মানে হৈ আছে একো কৰাই নাই মানে লোকেশ্যনতে যাব আছে ৰাতি নাই গম পাইছো সেইটো বাৰু বুজিছো কিন্তু ইমান মেনেজমেণ্ট এনেকুৱা কিয় আহিয়ে পোৱা নাই 10টা বাজিল তাকেতো নাই মই এবাৰ মই থিৰাং কৰিছো আহি পাইছা কিন্তু বস্তু পাই নি ক'ত আহি আছে গাড়ীত আহি আছে তো মানে অহাবাৰ থিৰাং কৰিছো যে অহাবাৰ কেপ্টেইন মই হ'ম অহাবাৰ মই ৰোহিত শৰ্মা সেইফালে মাথা মাৰিম বাৰু অহাবাৰ ৰোহিত শৰ্মা মই বুজিছা বেলেগ কাম নাই আপি বেছি ফুৰা তো বলক ওলাই দিওঁ বেছি দেৰি নকৰো কাৰণ আমাৰ যোনটো জাগা চাই থৈছিলো সেই জাগাটো মানে দখল কৰিলে বেলেগে দিগদাৰ হৈ যাব সেইকাৰণে পটপট আমি গৈ দখল কৰি লওঁ প্ৰথমতে দখল কৰিব ৰ'ব আগফালে চাওক ধুনীয়াৰ গাড়ী তাত চব পিকনিক খোৱা গাড়ী এতিয়া আমাৰ লোকেশ্যনটো নগ'লে হ'ল আৰু নহ'লে চেছ আমিতো কপিলি এনেও নাযাওঁ এই সন্মুখত যে গেটখন দেখি আছে সেইফালে চিধা কপিলি যায় আৰু এই ৰাইট চাইডে যোনটো ৰাস্তা দেখি আছে সেইফালে আমাৰ লোকেশ্যনটো তো ভিতৰৰ সেই ৰাস্তাটো দি সোমাই গৈ আছো বৰ্তমান আৰু কিমান বা দূৰ গম নাপাওঁ বকুল আহি আছে পিছফালে সি জানে সি লোকেল আৰু আমাৰ এইফালে অপূৰ্ব বোলে লোকেল ইয়াৰে সব ৰাস্তা সব বন্ধ হ'ব লাগে ৰাস্তা সব খালী হ'ব লাগে দিয়া হয় নেকি খালী হ'ব লাগে সব বকুল পিছে আহি আছিল কিন্তু দেখোন গায়ব ক'ত বা গ'ল এতিয়া মানে ইয়াত দুটা ৰাস্তা আছে এইটো এটা ৰাস্তা কোনফালে যাওঁ এতিয়া চিনি নাপাওঁ বকুলক বিচাৰি লাষ্টত ইয়াতে ৰখি আছে মানে মুডা আৰু এতিয়া আগত গৈ আছো বাৰু অলপ আগত যাব লাগিব মানে পাহাৰ এখন আছে সেই পাহাৰখন ক্ৰছ কৰিব লাগিব তো যোনটো আমাৰ মেইন পিকনিক স্পট মেইন লোকেশ্যন সেই লোকেশ্যনটো আহি পালো ইয়াত একদম ধুনীয়া একদম বননিৰ মাজত এইফালে ব্ৰিজ এখন আছে বাঁহৰ ব্ৰিজখনৰ এইফালে ওপৰত যাব লাগিব ইয়াতে চাওক ওপৰত ঘৰ এটা আছে তো ভিতৰত গৈ দেখাই আছো বোলে কি ধুনীয়া এটা পৰিৱেশ তো মজা আৰু এতিয়া চবে আহি আছে বাৰু চলো আৰু এজন সদস্য আহি পালে দীপ ইয়াৰে ক'ত ঘৰ তোমাৰ ইয়াৰে আচ্ছা একদম লোকেল বঢ়িয়া এইখিনি এতিয়াত অলপ মানুহ দুনো কম কাৰণ মানে মেঘালয় পৰে ন আৰু ইমান টেনশ্যন লোৱা নাই কাৰণ লোকেল ল'ৰা আছে ন আমাৰ লগত বিন্দাছ থাকিম আৰু তো এতিয়া মই বকুলৰ মই অলপ মানে লোকেশ্যন চাব গৈছো মানে তুমি আগতে আহিছা ন আচ্ছা ক'ত খানাটো ক'ত খাম আমি এইটো চাইডে ন আচ্ছা এইফালে উঠি যাব লাগিব এইটো কি হয় এইখিনি মানে বেলেগ কিবা আছে নেকি আচ্ছা
ভিউটো বঢ়িয়া লাগিছে কোনো এনেকুৱা এটা পৰিৱেশ একদম নিৰল নিস্তব্ধৰ পৰিৱেশ তাকেতো মানুহজনো নাই ধুনীয়া আৰু শান্তিত খাব পাৰিম আজি আৰু আগৰ ফালে এটা নিজৰ আছে বাৰিষা হ'লে পানী পৰি থাকে আগৰ আছে নহয় ইয়াত লিখা আছে ৰুম ভাড়া 100 টকা আৰু ভাত বনাই খাই যদি 200 টকা এতিয়া ৰুম ইয়াত ক'ত দেখাই আছো ৰ'ব ৰুম মানে আগত যে দেখিছে যে চাংঘৰ টাইপ সেইটোৱে ৰুম আৰু সেইটো 100 টকা লয় থাকিবৰ কাৰণে তো ইয়াত আজি আমাৰ খানাটো ইয়াতে হ'ব কি ধুনীয়া পৰিৱেশ চাওক একদম মানে নিজস্বভাৱে খাব পাৰিম যে এইটো চাংঘৰ টাইপ কিবা এটা আছে ইয়াত বহি আপোনালোকে বহি গান চান গাই বা ফূৰ্তি কৰে যি কৰে আৰু ধুনীয়াকৈ কৰিব পাৰে এইখিনিত ইয়াত বহি চহি আৰু আড্ডা দিব পাৰে তাৰপিছত ইয়াত চোলা এটা আছে এয়া চোলা এইটোতে চাগে খানা খাম আমি ধুনীয়া আৰু বৰষুণ চৰষুণ আহিলেও ৰ'দ চৰৰ কাৰণে অলপ মানে প্ৰটেকশ্যন হয় আৰু এইখিনিত ধুনীয়া পৰিৱেশ একদম চাৰিওফালে সেই ৱাও what a natural beauty বৰ্তমান বাজিল 11:07 হা কিন্তু বাকি গিটাৰ খবৰ খাতিয়ে নাই চক বৰ্তমান বাজিল 11:42 আৰু এইকেইটা চক আহি পালে বস্তু নামাই আছে গাড়ীৰ পৰা ভাবিছিলোঁ তলত যাম তলত গৈ বস্তু বাহিনীখিনি অলপ অলপকৈ আনিম কিন্তু নাই নানো অলপ শাস্তি দিওঁ সিহঁতক নিজে আন তহঁতে মই আনাত নাই তো অৱশেষত গোটেইকেইটা আহি পালে এতিয়া কোন মানে ৰৈ আছিলে কোন সেই মেইন কালপ্ৰিটজন সেই কালপ্ৰিটজনক লগ কৰাই দি আছো বাৰু বাকী চিনাকি কৰাই দিওঁ এই চাইড লাগ চিনাকি নাই এইফালে জয়দীপ নমস্কাৰ একদম বঢ়িয়া তোমাৰ মেইন কথা দেৰি কি হ'ল কচোন দেৰি কি হ'ল আচল ৰৈছো কোৱা সমীৰ ন সমীৰৰ চিনটো ঠিক আছে এই তাতে গৈছে তাতে অকলে বহিম এইকেইটাক মই আৰু ইফালে তোমাকতো কৰিছে বঢ়িয়া তুমিতো গাই গৈছিলা দেখোন ক'ত আনিব গৈছিলা আচ্ছা আনা ভাই কি খবৰ একদম বঢ়িয়া আজি কিন্তু তোমাৰ খানা খাম দে বঢ়িয়া আমি চবে লাগি দিম একদম এইয়া এই মালটো ই চেহেৰা দেখা নাই মুদা মই নিজৰাত পেলাম দেৰি না একদম চিধা কৰি আছো কি দেৰি গৈছে একদম খোলাকে মাংস লোৱা নাই আমি যোৱাকালি মাংস লোৱা নহ'ল আজি মানে মাংস ল'ব লগা হ'ল আৰু মানে ৰাতিপুৱাই এই দোকানবিলাক নুখুলে ন দোকানবিলাক আচ্ছা খুলিলে কেইটাত খোলে দোকান মই নাই দোকান যাই পোৱা নাই 10টা দোকান খোলে আজি দেওবাৰ গাহৰি মাংস পিকনিক টাইম মই হতে খোলাই দোকান দোকানেই নাই গাহৰি মাংস আছে ব্ৰইলাৰ মাংস আছে হাঁহৰ মাংস আছে স্কেম সব স্কেম আচ্ছা মানে দেৰি হৈ গ'ল বেয়া নাপাবা বেয়া নাপাও মুদাই আৰু সেইটো প্ৰমাণিত হ'ল আজি মুদা মানে আৰু মেইন কালপিটজন ক'ত তলত গৈছে ৰা কালপিটজন বাৰু ইয়াতে না তাক খেদি যাম তাতে তলত যাম লাগিলে মই ভিডিঅ' বনাই আছা তই হা মোৰ ভয়ত সি তাতে ফিল লৈ আছে পানীৰ তোক ফিল দি আছো ওপৰত কি ভিডিঅ' কৰি আছা কি ভিডিঅ' নচলিব দে দেৰিকে আহিছা আৰু এটা ফিল ল'ব আহিছা পানীৰ ভিডিঅ' বনাব আহিছা আজি শাস্তি হ'ব আজি তো আমাৰ কেৰাহী বহি গ'ল ধুনীয়াকে ৰুচি জ্বলি গ'ল এতিয়া প্ৰথম আইটেম কি হ'ব কণী বইল ন আচ্ছা কণীটো বইল হ'ব মানে ব্ৰেকফাষ্টটো কৰিব লাগিব ন ব্ৰেকফাষ্ট মানে লাঞ্চে হ'ব আৰু লাষ্টত আজি আমাৰ মেনুখন কৈ আছো আজি খানাত কি আছে মানে ব্ৰেকফাষ্টত ক'ব গ'লে ব্ৰেকফাষ্টত ব্ৰেড কণী আৰু জেম বা জেলি যি আনিছে কিবা আনিছে আৰু তো সেই হ'ব তাৰপিছত মানে যোনটো মেইন ষ্টাৰ্টাৰ সেই বস্তুটোত হ'ব তোমাৰ আপোনাৰ সেই পৰ্ক আছে মুৰ্গী আছে আৰু মানে এই দালি চব্জি তেনেকুৱা কিবা কিবি আছে আৰু মানে পাপৰ চাপৰ বা কিবা তেনেকুৱা কিন্তু শব্দটো আছে কিন্তু ইয়াত মই গ্ৰুপত লিখিছিলোঁ যে ইয়াত এটা বস্তু এই হেৰি ব্ৰেকফাষ্টত বানানা ঠিকে লিখিছোঁ লাষ্টত ব্ৰেকেটত লিখিছোঁ মই জাহাজী দেই কিন্তু কোন সেই মহান পণ্ডিতটো সেই মহান পণ্ডিতটো কি কৰিছে লাষ্টত গৈ বানানাটো লাষ্টত গৈ বেঙেনা হৈ গৈছে কি মানে আৰু সেই ব্যক্তিজন কোন আজি যিমান যি মানে স্কেম হৈ আছে চব এডালৰ কাৰণে হৈ আছে দেৰি হৈছে তাৰপিছত বানানা লাষ্টত বেঙেনা হৈ গৈছে কি দৰকাৰ কি আছিল বেঙেনা আনিবই দিয়া নাছিলো বেঙেনা আনি বহি আছে এইফালে কণী বহাই দিছে আৰু সেইফালে দালি দুটা চৌকা আছে ধুনীয়াকৈ হৈ যাব আৰু যদি এইটো লোকেশ্যনত খানা খাব আহে তেতিয়াহ'লে পানীৰ একদম চিন্তা নকৰিব কাৰণ ইয়াত ধুনীয়া এখন নৈ আছে এই নদীতে আপোনালোকে ধুনীয়াকৈ মানে বাচন বৰ্তন বা যিখিনি পানী আছে মানে ধোৱা মেলা পানী সেইখিনি ধুনীয়াকৈ ইয়াৰ পৰা ল'ব পাৰে আৰু আচ্ছা এই পানী এনেকৈ অপূৰ্বৰ দৰে এনেকৈ আহি আপোনালোকে পানী ইয়াৰ পৰা ল'ব পাৰিব ধুনীয়াকৈ আৰু যদি পাৰো দেই অলপ যদি বেছি গৰম চৰম লাগে তেতিয়াহ'লে মানে ইয়াত গা ধুম এনেও গা চা ধুই অহা নাই আজি যিহেতু আমি মছলা পিছাৰ কাৰণে খুন্দনা অনা নাছিলোঁ সেইকাৰণে আমাৰ লোকেল বয় দীপে একদম বাঁহেৰে খুন্দনা বনাই দিলে একদম হেণ্ডমেড ধুনীয়াকৈ কামত লাগি গৈছে এইফালে চাওক নহৰু হেৰি কৰি আছে এইফালে আলু কাটি আছে আপোনালোকে ভাবিব পাৰে যে চবেই কাম কৰি আছে ই কিয় কাম কৰা নাই মেইন কথা হ'ল মোৰ ডিপাৰ্টমেণ্টটো বেলেগ
মোৰ হ'ল টেঙা ডিপাৰ্টমেণ্ট যেনেকৈ যোৱা বছৰ যোনে ভিডিঅ' চাইছিলে তেওঁলোকে গম পাব যে যোৱা বছৰ টেঙাত বগৰীত 14টা জলকীয়া দি অকলে এনেকৈ খাইছোঁ ডকৰা ৰঙা নীলা পৰি গৈছোঁ মামানটো তেনেকৈ সেই টেঙা ডিপাৰ্টমেণ্টে মোৰ স্পেচিয়েলি ৰাখিছে মই সেই টেঙা চেঙা কাটিম আৰু ধুনীয়াকৈ তো গোটেই কণী চনি চেলোৱা হৈ গ'ল বঢ়িয়াকৈ ব্ৰেড আছে এইফালে তো আমাৰ ফালৰ পৰা এটা বিশেষ অভিনন্দন জনাইছো এই মালটো আছে বহুত বহুত ধন্যবাদ আমাৰ ইয়াতে অহাৰ কাৰণে হয় নেকি ধন্যবাদ ধন্যবাদ বহুত ডাঙৰ কাম কৰিছোঁ মই আজি বঢ়িয়া কি লাগে আৰু বঢ়িয়া এতিয়া গোটেই মিলি খাব লাগে খালি চব ৰেডি বেয়া ভোক লাগিছে দে খালোঁ দিয়ক আৰম্ভ কৰি দিলোঁ আপোনালোকে যোনটো প্ৰথম আজিৰ ইণ্ট্ৰটো দেখিছে একদম ইউনিক ইণ্ট্ৰটো শ্বুট কৰিছিলে এয়া সুবৰ্ণই কৰিছিলে একদম বঢ়িয়া কৰিছে দে ভাল লাগিছে একদম কিবা বেলেগ এটা ইউনিকনেছ আহিছে বঢ়িয়া বঢ়িয়া যিমান পাৰো চেষ্টা কৰিছো তাকেতো বঢ়িয়া মাৰিছা কিন্তু তো মই যে কৈছিলোঁ যে মই টেঙাৰ ডিপাৰ্টমেণ্টৰ স্পেচিয়েলিষ্ট তো এই টেঙা বঢ়িয়াকৈ বনাওঁ এতিয়া কমলাত জলকীয়া চলকীয়া মাৰি একদম তুমি কিন্তু যোৱা বছৰ টেঙা ডিপাৰ্টমেণ্টে মানুহ যোৱা বছৰ যোৱা বছৰ মই টেঙা স্পেচিয়েলিষ্ট তো বঢ়িয়াকৈ চাওক বনাই ল'লোঁ একদম ধুনীয়াকৈ চাটনি কমলা চাটনি জলকীয়া ধনিয়া নিমখ চব ঢালিছোঁ খাই চাওঁ ৰ'ব কেনেকুৱা লাগে ৰংগুৰা পাৰিলে দিলোঁ হয় চাই লওঁ মোৰ বুলি ঠিক আছে জ্বলা একদম পাৰফেক্ট মই বোলে কমলা চাটনি ৰিভিউটো দিয়া কেনেকুৱা একদম মজা আল্টিমেট পাৰফেক্ট হৈছে জলকীয়া চলকীয়া নিমখ চিমখ 100ৰ ভিতৰত 110 বঢ়িয়া অপূৰ্ব কোৱা মজা হৈছে মজা একদম বঢ়িয়া টেষ্ট হৈছে টেষ্টি জ্বালা খালা সমীৰ মই একো নকওঁ টেষ্ট কম মুডা হৈছে মুডা নানা ভাই একদম মজা মজা হৈছে অ দীপ সুবৰ্ণ টেঙা কেনেকুৱা হৈছে মজা আছে বঢ়িয়া অ'কে ইফালে আমাৰ ব্ৰইলাৰটো হৈ আছে ধুনীয়াকৈ কালাৰ একদম ধুনীয়া হৈছে আমাৰ নানা ভাই বনাইছে আৰু ইফালে হেল্প কৰি দিছে আমাৰ দীপে ধুনীয়া এটা কালাৰ আৰু আমাৰ গাহৰি মাংসটো হৈছে গাহৰি মাংসটো এইবাৰ চবেই খুন্দা খাইছিলে এইখনত তো গাহৰি মাংসটো এইফালে আছে গাহৰি ইয়াত দেখাই আছোঁ মই চাওক এইফালে জয়দীপে বনাইছে ধুনীয়া আৰু সুন্দৰ তো গাহৰিটো টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে ধুনীয়া হৈছে পাৰফেক্ট বঢ়িয়াকৈ টেঙা চেঙা খাই উঠিলোঁ এতিয়া মানে কি ভাত হোৱালৈকে যিহেতু সময় আছে 24 চনটোত মানে বহুত কিছুমান মানে মেমৰিজ বা বহুত কিছুমান মুমেণ্টছ মোৰ ভাল মুমেণ্টছ গৈছে কিছুমান বেয়াও গৈছে বাৰু বেয়াবোৰ বাৰু নকওঁ কিন্তু কিছুমান ভাল বহুত মুমেণ্টছ গৈছে যিবোৰ মই আপোনালোকক মানে খুৱাব চেষ্টা কৰিছোঁ বা মানে কম বুলি ভাবিছোঁ 24 চনত আৰম্ভ হৈছিল ভৈৰৱকুণ্ডৰ পিকনিকেৰে য'ত হাতত এখন তালিকা লৈ মেনেজমেণ্টৰ দায়িত্ব লৈছিলোঁ মই আৰু মোৰ এজন ভাইটিয়ে যোনটো 100% ফুল্লি ছাকচেছফুল হৈছিল তাৰপিছত ট্ৰেইনৰ টিকেট কেঞ্চেল হোৱাৰ পিছত আকৌ ট্ৰেইনৰ টিকেট কাটি গৈছিলোঁ প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং তাকো 58 ইউথ কাৰ্বি ফেষ্টিভেল সেইটোৱে আছিল 2024ৰ দীঘলীয়া ট্ৰিপৰ আৰম্ভণি তাৰপিছত 2 ঘণ্টাত প্লেন হোৱা এটা ট্ৰিপ মানে নাগালেণ্ড গৈছিলোঁ 8টা বজাত ভাবিছিলোঁ 10টা বজাত ৰেডি হৈ ঘৰৰ পৰা ওলাই গৈছিলোঁ সঁচাকৈ 2024ৰ কিন্তু এই জোচটো মানিব লাগিব মানে 2 ঘণ্টাৰ ভিতৰত এনেকৈ ট্ৰিপ প্লেন কৰা তাৰপিছত লোকেশ্যনত গৈ পোৱা ধেমালি নহয় অলপ বাৰু পাগলামি আছে কিন্তু এই পাগলামিটো চলি যায় আৰু সৰুৰে পৰা হোলীত বহুত খেলিলোঁ কিন্তু হোলীত দোকান দিব নাছিলোঁ তো প্ৰথমবাৰৰ বাবে 2024ত হোলীত দোকান দিলোঁ হোলীত দোকান দিম বুলি ভাবা নাছিলোঁ কিন্তু যেতিয়া অপূৰ্বই যেতিয়া দোকান দিব বুলি ভাবিলে তেতিয়া মই ভাবিলোঁ দিয়াচোন দি চাওঁ এবাৰ কেনেকুৱা কি হয় ফেঞ্চি বজাৰৰ পৰা তেনেকৈ মাল উঠাই ঘৰৰ সন্মুখত টেবুলখন বহাই দিলোঁ আৰু उसके बाद বহাগ বিহুৰ সময়ত গৈছিলোঁ মই চৰাইদেউ আহোমসকলৰ প্ৰথম ৰাজধানী অকলে গুগল মেপ ইউজ কৰি বিচাৰি উলিয়াইছিলোঁ চৰাইদেউ মৈদামৰ মেইন লোকেশ্যনটো আহোমসকলৰ প্ৰথম ৰাজধানী হ'ল চৰাইদেউ কিন্তু দ্বিতীয় ৰাজধানী হ'ল হাবুং তো সেই দ্বিতীয় ৰাজধানীত গৈছিলোঁ মই লখিমপুৰ হৈ তেনেকৈ পিকুৰ লগত সেইটো 2024ৰ প্ৰথম ইনফৰ্মেটিভ কণ্টেণ্ট আছিল তো যোনে চোৱা নাই চাই ল'ব ভিডিঅ'টো মানে কি একদম ফুল ইনফৰ্মেশ্যন দিছোঁ ইয়াত তাৰপিছত কোনো নকৰা এটা কাম খানাপাৰা টু খানাপাৰা খোজ কাঢ়ি 1 ৰাউণ্ড গুৱাহাটী ঘূৰিছিলোঁ আমি তাকো অপূৰ্বৰ লগত এইজন ব্যক্তি বহুত বতাহ বৰষুণ নেউচি তাকেতো কেনেকৈ ঘূৰিছিলোঁ আমি গধূলি 7টা বজাত আকৌ খানাপাৰা পাইছোঁ কেনেকৈ খোজ কাঢ়ি গোটেই গুৱাহাটীলৈকে খোজ কাঢ়িছোঁ একদম বহুত ডাঙৰ স্মৃতি এটা আৰু অম্বুবাচী মেলাৰ আগদিনা আছিল সেইদিনা তেনেকৈ গোটেই গুৱাহাটী ঘূৰি খোজ কাঢ়ি আমি মানে আধা ৰাস্তা আমি ৰ'দ পাইছোঁ একদম তুষাৰ ৰ'দ আৰু মানে যাওঁতে ৰ'দ আছিল আহোঁতে বৰষুণ আহোঁতে যেতিয়া আমি মানে এই গণেশগুৰি কি বুলি কয় জালুকবাৰী পাৰ হ'লোঁ পাৰ হোৱাৰ পিছত লাহে বৰষুণ আৰম্ভ হয় আৰু তাৰপিছত ইউটিউব জাৰ্ণি যেতিয়াৰ পৰা কৰিছোঁ য'ত ঘূৰিছোঁ মই বাহিৰত হওক বা য'তেই হওক মানে আজিলৈকে চবতছে বেষ্ট ট্ৰিপ আৰু বেষ্ট কম্পেনিয়ন পাইছোঁ মই সমীৰৰ লগত গৈছিলোঁ মুডাত মানে কি কিছুমান এনেকুৱা মই ফ্ৰেংকলি কৈ আছোঁ কিছুমান মানে ট্ৰিপত এনেকুৱা থাকে যে কিছুমান আপত্তি থাকি যায় যে না ভাল নালাগিল লগকেইটা ভাল নাপালোঁ কিন্তু মই সমীৰৰ লগত যেতিয়া গৈছিলোঁ একো হেই নাছিল A to Z গোটেই ভাইব মিলিছে মানে বেষ্ট ট্ৰিপ এভাৰ পিছলৈকে কেতিয়া কি হয় নাজানো আজিলৈকে মই কৈছোঁ তো সমীৰ
গৈছিলো আমি কেন ভাল লাগিছিল অলপ এক্সপেৰিয়েন্স জনাই দিয়া কেনেকুৱা লাগিছিল বহুত এনজয় কৰিছিলো আৰু মোৰ সেইটো প্ৰথম হয় মানে মই শ্বিলংটো গৈ পোৱা নাছিলো তো প্ৰথমবাৰ বহুত বেছি ভাল লাগিছিল মুৰ্দা ভাইৰ লগত তাৰ মুৰ্দা নামটো মানে তাত গৈ হৈছিল তাৰ পৰা সিদ্ধাৰ্থ ভাই কিবা বুলি মাতিছিলো সেই দিনৰ পৰা মানে মই যেতিয়াই ফোন কৰো সিদ্ধাৰ্থ মুৰ্দা ভাই নাম্বাৰটো মুৰ্দা বুলি ভাই বুলি আছে তো তেনেকে বহুত আৰু শিকিব লগা বহুত মানে শিকিছো সিদ্ধাৰ্থৰ পৰা তো তাত গৈ বহুত বেছি ভাল লাগিছিল আৰু বহুত বেছি আমাৰ স্কেম হৈ গৈছিল আপোনালোকে বহুত কিবা কিবি মানে ভিডিঅ' কিছুমান বস্তু আমি ভিডিঅ' দেখুৱাও নাই দেখুৱাব নোৱাৰো মোৰ স্কুটিৰ চাবি মায়াবিনীৰ চাবি হেৰাই গৈছিল সেইবিলাক ভিডিঅ' দেখুৱাই নাই মই গোটেই পুলিচ বজাৰ ঘূৰিছো আমি লাষ্টত গৈ বেগত পাইছো চাবি পাত পাইছো তেনেকুৱা আৰু ট্ৰিপৰ পৰা মানে কি বহুত কিবা বহুত এক্সপেৰিয়েন্স পোৱা যায় তাকে আৰু এতিয়া মানে কি আমি বহুত চহৰা গৈছো মাফালাং চাফালাং যোনে ভিডিঅ' চাইছে গম পাব তো মানে বিভিন্ন জাগাত মানে নজনা জাগাবোৰত গৈছো কিছুমান মানে নলেজ পাইছো তাৰ পৰা সেনেকুৱা মানে বিৰাট ভাল লাগিছে সেই ট্ৰিপটো আৰু এনজয়টো মানে 2024ত সকলোতকৈ বেছি এনজয় যদি বুলি ক'ব যাওঁ এই মুৰ্দা হাঁহি আমাৰ পাগল হৈ গৈছে পাগল ৰুমৰ ভিতৰত তাকে সেইটো মানে বেষ্ট ট্ৰিপ ক'ব গ'লে আৰু নেক্সট এতিয়া সেইটো যিহেতু মুৰ্দা 0.1 আছিল এবাৰ 2.0 আহিব নিশ্চয় যাবলৈ চেষ্টা কৰিম বেলেগ এটা কণ্টেণ্ট বেলেগ এটা ট্ৰিপ তাৰ পিছত মুৰ্দাৰ পৰা আহাৰ ঠিক একমাহ পিছত আকৌ মই 15 আগষ্টৰ দিনা আকৌ চেৰাপুঞ্জী গ'লো বতৰ চতৰ চোৱা চুই চিষ্টেম নাই আৰু ৰ'দ হওক বৰষুণত গুচি গৈছো আৰু প্ৰথমতে আমি গৈছিলো মেঘালয়ৰ সকলোতকৈ ওখ ৱাটাৰফলটো চাবলৈ তাৰপিছত আমি এনেকুৱা এটা লোকেশ্যন বিচাৰি আছিলো য'ত আমি বঢ়িয়াকৈ খানা খাব পাৰোঁ অপেন প্লেচত তো আজি যেনেকৈ আহিছোঁ আমি পিকনিক স্পট এটা একদম আইচলেটেড প্লেচ এটা তেনেকৈ এটা প্লেচ এটা পাইছিলোঁ এনেকুৱা ৱাটাৰফলৰ ওচৰত তো তাতে আমি বঢ়িয়াকৈ একদম খানা খাইছিলোঁ তাৰে পৰা আহি এটা এক্সপেৰিমেণ্ট কৰিব বিচাৰিলোঁ মানে কি ৰেপিড' মানে কি এদিনত ৰেপিড' চালক এজনে মানে গুৱাহাটীত কিমান কামাই কৰে সেই এটা এক্সপেৰিমেণ্ট কৰিলোঁ ভালেই কামাই কৰিলোঁ বাৰু আপোনালোকে গম পায় যে মই কিমান ডাঙৰ ক্ৰিকেট ফেন সেইকাৰণে মানে জনতা ভৱনত এখন টুৰ্ণামেণ্ট খেলিবলৈ গৈছিলোঁ তাত মানে 3-4টা উইকেট লৈ তেনেকৈ মানে বেষ্ট বলাৰ হিচাপে মানে এটা মানে নাম পাইছোঁ আৰু এৱাৰ্ড এটা পাইছোঁ এনেকৈ তাৰপিছত হোৱা নোহোৱাকৈ এডিআৰি দিলোঁ আৰু কিবাকে লাহে লাহে চুলিও দীঘল হ'ল আৰু তেনেকৈ দীঘল চুলি লৈ এক্সাম দিব গুচি গ'লোঁ আৰু একদম তাৰপিছত আহিল অসমৰ জনপ্ৰিয় ৰাস মহোৎসৱ জীৱনত কেতিয়াও পলাশবাৰী হাউলি আৰু নলবাৰীৰ ৰাস চাই পোৱা নাছিলোঁ তেনেকৈ প্ৰথমবাৰৰ বাবে এই 3খন ৰাস চাই পেলালোঁ আৰু একদম তাৰপিছত আহিল মোৰ 31তম জন্মদিন লাজে লাজে পিকুৱানা কেকটো কাটিলোঁ আৰু এনেকৈ সৰুকৈ ঘৰতে চেলিব্ৰেট কৰিলোঁ আৰু তাৰপিছত বছৰৰ অৱশেষত কিছুদিন আগত মানে মই প্ৰায়ভাগ চ'ল' ট্ৰিপ নকৰোঁ কিন্তু বহুত গুণে সাহস গোটাই চ'ল' ট্ৰিপ এটা কৰিলোঁ একদম গুৱাহাটীটো যোৰহাটটো মাজুলীটো ঢকুৱাখানা দেন ঢকুৱাখানাটো লখিমপুৰ তেনেকৈ হৈ মানে গুৱাহাটী আহিছোঁ তো এনেকৈ চ'ল' ট্ৰিপ এটা ধুনীয়াকৈ কৰিছিলোঁ মই তো আমাৰ নানা ভাই যিহেতু মানে মাংসটো বনাইছিল ব্ৰইলাৰটো তো টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে পাৰফেক্ট তো অলপ পানীৰ ফালে আহিলোঁ নদীৰ ফালে মানে কি একচুৱেলি এইটো এটা ৱাটাৰ ক্ৰচিং হয় এইফালে ৰাস্তা আছে আৰু এইফালে ৰাস্তা আছে এনেকৈ পাৰ হৈ এইফালে ক'ৰবাত যাব পাৰি তো অলপ বহিলোঁ পানী একদম অজস্ৰ ঠাণ্ডা আৰু একদম বঢ়িয়াকৈ নদীত মুখ চুখ ধুই আহিলোঁ এতিয়া ভাত খাওঁ আৰু 3টা বাজিলে আৰু প্ৰায় সেই দেখিলোঁ এইফালে পাপৰ সেকি আছে জুইত ধুনীয়াকৈ আৰু বাকী ভাত চাত হ'লে নাই হৈ গ'ল খাব পাৰি আৰু ন তো ভাত খোৱাৰ আগত যিহেতু পাত যোগাৰ কৰিব লাগিল তো সেই পাতৰ আমি পাত চাত আকৌ যোগাৰ কৰা নাই একো ব্যৱস্থা আনা নাই এইফালে চাওক কলপাত ধুনীয়াকৈ কাটিছোঁ কলপাতত হ'ব আজি খানা চাওক চাৰিওফালে কলগছ ন তো আমাৰ চব খানা হৈ গ'ল এতিয়া মানে কি আছে মই দেখাই দি আছোঁ লাহেকৈ এইফালে ভাত হৈ গ'ল ধুনীয়াকৈ তাৰপিছত ইয়াত আছে আধা খোৱা গাহৰি চব খাই মেলি চব খিচাৰি কৰি থৈছে তাৰপিছত এইফালে কি আছে এইটো দালি ধুনীয়াকৈ বনাইছে সুন্দৰ এইফালেতো একো নাই বাৰু আছে নেকি সেনেকৈ থৈছা শুকান ভাজি আৰু তলত একো নাই দে শুকান ভাজি তাৰপিছত এইফালে হ'ল মেইনটো ব্ৰইলাৰ আৰু এইফালে সালাড আছে আৰু তোমালোকে না বাবা বস্তু এইটো চিআৰপি চাটনি আমাৰ যি কাৰিকাৰ্য মানে এই থাম্বনেল এখনৰ কাৰণে কেনেকে মানে এনেকে মানে মাংস চাংখ লৈ চাবা অলপ থুচু পৰব তলত তো মানে এই অৱস্থা হৈছে এতিয়া বোলে থাম্বনেল মাৰি বোলে চাওঁ উঠি অলপ খন্তি চন্তি এনেকে লৈ লওঁ থাম্বনেল আৰম্ভ কৰিলোঁ খোৱাৰ কাৰণে প্ৰথমতে নিৰামিষ দি মাৰি লওঁ আইটেমখিনি দেখাই দিয়া কি আছে এয়া চালাড বিলাহীৰ চাটনি এটা এয়া চব্জি মানে মিক্স ভেজ পাপৰ এইখিনি নিৰামিষ আৰু মানে গাহৰি আৰু চিকেনটো আছে বাৰু পিছত খাম এইখিনি খাই লওঁ আগতে মাংস দিছে আৰু পাহাৰ কৰি দিছে ইমান খোৱা মানুহ নহয় মই বহুতে জানে যে মই ভাত খোৱাত একদমেই বেয়া একদম মানে খাবই মন নোযোৱা হ'ল এইখিনি বাকী আছে কেনেকৈ খাওঁ তাকে ভাবিছোঁ এইখিনি কিবাকৈ খালোঁ আমাৰ ধুনীয়াকৈ খোৱা হৈ গ'ল আৰু মানে কি যিখিনি মানে জাবৰ জোঁথৰ আছে বা পেলনীয়া বস্তু আছে চব আমি মানে একেলগে চাফা কৰি মানে এঠাইত থৈ যাম বা পেলাই যাম তেনেকৈ মানে পৰিৱেশটো লেতেৰা কৰি নাযাওঁ যাতে মানে বেলেগে আহি ধুনীয়াকৈ খাব পাৰে আৰু বাচনখিনি ধুই দিছোঁ ধুনীয়াকৈ খালি চাবোন তাবোন চাৰ্ফ টাৰ্ফ মাৰি দিব ফালে আমাৰ দ্বীপে মানে ইমান আজি কষ্ট কৰিছে গোটেইখিনি A to Z লোকেশ্যনৰ পৰা হওক বা কাম কাজৰ পৰা হওক মানে চব্জি কাটা বাচন ধোৱা গোটেই অভাৰঅল তো দীপ বঢ়িয়া আকৌ মানে পিকনিক যেতিয়াই হওক একদম লাইক এটা কৰি দিব একদম আৰু নেক্সট পিকনিকত তোমাক চিয়ৰ দে
তুমি থাকিবা লগত বঢ়িয়া এনেকুৱা মানুহ লাগে আমাক তো সেই আছিল বছৰটো শেষৰ দেওবাৰত শেষৰটো খানা তো ভিডিঅ'টো কেনেকুৱা পালে জানাব সৰুকৈ এটা খানা খালোঁ তো অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই হা 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 হা